নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নিজৰ চেনেল চকুচলৈ। এনেতো মই সদায় মেথমেটিক্সৰ কিছুমান ভিডিঅ' বনাই থাকোঁ, কিন্তু আজি মোৰ বন্ধু কেইজনমানে কমেণ্ট কৰি কৈছিলে আৰু লগৰ বন্ধু কেইজনমানে কৈছিলে যে এনেকুৱা জিকেৰ ওপৰতো কিছুমান কুৱেশ্যন বনাবলৈ। তো গতিকে আজি কেইটামান চিলেক্টেড জিকে কুৱেশ্যন যিখিনি অলৰেডি আহি গৈছে কিছুমান পৰীক্ষাত, তো সেইখিনি আগবঢ়াব লৈছোঁ। আৰু এইখিনি আপোনালোকৰ আগন্তুক যিবোৰ আছাম ইৰিগেশ্যন জুনিয়ৰ এছিষ্টেণ্ট, আছাম পুলিচ কনষ্টেবল, DT গ্ৰেড 4 যিবোৰ এক্সাম আহি আছে আমাৰ, আশা কৰিছোঁ নেক্সট মাহত হ'ব সেই পৰীক্ষাবোৰ, যিহেতু কৰোণা ভাইৰাছৰ কাৰণে পিছুৱাই দিছে। তো গতিকে সেই পৰীক্ষাবিলাকৰ কাৰণে এই কুৱেশ্যনবিলাক অকণমান সহায় হ'ব। তো গতিকে আহকচোন আমি ডিছকাছ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো চাওঁ কি আছে। প্ৰথম কুৱেশ্যনটো আছে, হাউ মেনি বেদাছ আৰ দেয়াৰ ইন হিন্দু ৰিলিজিয়ন? মানে হিন্দু ধৰ্মত কেইখন বেদ আছে? অপশ্যন এ দিয়া আছে 2, B 3, C 4, D 5। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, আমি সকলোৱে জানো, অপশ্যন চি। হিন্দু ধৰ্মত 4খন বেদ আছে। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো আছে, দ্য ত্ৰিপিটকছ আৰ দ্য চেক্ৰেড বুকছ অফ হুইচ ৰিলিজন? মানে ত্ৰিপিটকখন কোনটো ধৰ্মৰ ধৰ্মগ্ৰন্থ? অপশ্যন এত আছে হিন্দুইজম, বিত শিখিজম, চিত বুদ্ধিজম, ডিত জৈনিজম। তো আমি আৰু আনচাৰটো জানো চবেই যে ত্ৰিপিটকটো কিহৰ? চি বুদ্ধিজমৰ, বৌদ্ধ ধৰ্মৰ ধৰ্মগ্ৰন্থ। তো নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট কুৱেশ্যনটো আছে, হু ৱাজ দ্য ফাৰ্ষ্ট শিখ গুৰু? তো শিখ গুৰু কোন? প্ৰথম শিখ গুৰুজন কোন? তো অপশ্যন এত দিয়া আছে নানক, বিত অংগদ, চিত অমৰ দাস, ডিত ৰামদাস। তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব গুৰু নানক, অপশ্যন এ। তো এতিয়া নেক্সট কুৱেশ্যনটো আমি চাওঁ। হুইচ ষ্টাৰ ইজ নিয়াৰেষ্ট টু দ্য আৰ্থ? পৃথিৱীৰ সকলোতকৈ ওচৰত থকা তৰা কোনটো? ষ্টাৰ। তো আমি এতিয়া এনেই ক'বলৈ গ'লে ছিৰিয়াছটো ওচৰত আছে, কিন্তু চাব যদি যাওঁ আমি, সূৰ্যটো এটা তৰা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ছান। হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? 5 নম্বৰ কুৱেশ্যনটো দিছে, হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সকলোতকৈ দীঘল নদী কোনখন? তো ইয়াৰ উত্তৰটো সকলোৱে জানে যে নীল নদী পৃথিৱীৰ সকলোতকৈ দীঘল নদী, যিটোক আমি ইংৰাজীত নাইল বুলি কওঁ। দেন আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নিউয়ৰ্ক চিটি ইজ ছিটুৱেটেড নিয়াৰ দ্য বেংক অফ? এ হাডছন ৰিভাৰ, বি মিছিছিপি ৰিভাৰ, চি ডেলাৱেৰ ৰিভাৰ আৰু ডি মিছৌৰি ৰিভাৰ। এই 4টা অপশ্যনৰ ভিতৰত নিউয়ৰ্ক চিটিটো কোনটো নদীৰ পাৰত আছে অৱস্থিত আমি জানো চবেই, আৰু সেইটো হ'ব এ হাডছন ৰিভাৰ। তো নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যন আছে 7 নম্বৰ কুৱেশ্যনটো, হুইচ অফ দ্য ফলোইং ইজ অলছ' নেম ইজ লেণ্ড অফ মিড নাইট ছান? লেণ্ড অফ মিড নাইট ছান কাক বোলা হয়? তো ইয়াৰ আনচাৰ শুদ্ধ উত্তৰটো হ'ব বি, নৰৱে। এইটো সকলোৱে জানে, বি নৰৱে লেণ্ড অফ মিড নাইট ছান বুলি জনা যায়। নাম্বাৰ 8 কুৱেশ্যন, হুৱেৰ ইজ দ্য ষ্টেচ্যু অফ লিবাৰ্টি ছিটুৱেটেড? ষ্টেচ্যু অফ লিবাৰ্টি ক'ত আছে বা ক'ত অৱস্থিত? তো ইয়াৰ আনচাৰটো আমি সকলোৱে জানো, ষ্টেচ্যু অফ লিবাৰ্টি ক'ত অৱস্থিত? এইটো সকলোৱে জানে, ইজি প্ৰশ্ন। সেইটো হ'ল USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, আমেৰিকাত আছে। 9 নম্বৰ কুৱেশ্যনটো, হু ৰোড দ্য বুক দ্য ডিস্কভাৰী অফ ইণ্ডিয়া? দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে লিখিছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জৱাহৰলাল নেহেৰু। আকৌ আগবাঢ়োঁ আগৰ কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যন নম্বৰ 10, হুৱেৰ ইজ জলদাপাৰা নেশ্যনেল পাৰ্ক লোকেটেড? জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? নেশ্যনেল পাৰ্ক। তো আমি জানো জলদাপাৰা নেশ্যনেল পাৰ্কটো ক'ত আছে? অপশ্যন ডি, ৱেষ্ট বেংগল, পশ্চিমবংগত অৱস্থিত। 11 নম্বৰ কুৱেশ্যনটো চাওঁ। হু এমং দ্য ফলোইং ৱাজ ৰিচিপিয়েণ্ট অফ ভাৰত ৰত্ন? তলত যিকেইজন ব্যক্তিৰ নাম দিছে তেওঁলোকৰ ভিতৰত ভাৰত ৰত্ন কোন পাইছে? তো ইয়াত কনফিউজ হ'ব পাৰে চবেই ৰবীন্দ্ৰনাথ ঠাকুৰ, কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰ নহয়, তেওঁ নোবেল প্ৰাইজহে পাইছিলে।
ভাৰত ৰত্ন পাইছিলে আমাৰ অসমৰ গৌৰৱৰ কথা আমাৰ গোপীনাথ বৰদলৈদেৱে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হোৱাট ইজ দ্য অল্ড নেম অফ চেন্নাই? এইটো একদম সহজ প্ৰশ্ন, চবেই জানে চেন্নাইৰ পুৰণি নাম কি? বি মাদ্ৰাছ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। 13 নম্বৰ কুৱেশ্যন। হুজ অফিচিয়েল ৰেচিডেন্স ইজ 10 ডাউনিং ষ্ট্ৰীট? এইটো 10 ডাউনিং ষ্ট্ৰীট কাৰ অফিচিয়েল ৰেচিডেন্স হয়, মানে কাৰ ঘৰ হয়, কোনে বাস কৰে তাত? তো এইটো অলপ ক্ৰিটিকেল কুৱেশ্যন হ'ব পাৰে, কিন্তু চবেই বেছিভাগ ল'ৰা ছোৱালীয়ে জানেই বা আপোনালোকেও জানেই চাগে। অপশ্যন ডি টু দ্য প্ৰাইম মিনিষ্টাৰ অফ ইউনাইটেড কিংডম। ব্ৰিটেইনৰ যিজন প্ৰধানমন্ত্ৰী আছে তেওঁৰ ঘৰটো য'ত বাস কৰে, মানে তাৰ এড্ৰেছটো দ্য প্ৰাইম মিনিষ্টাৰ অফ ইউনাইটেড কিংডম 10 ডাউনিং ষ্ট্ৰীট, তেওঁ তাত বাস কৰে। নেক্সট কুৱেশ্যনটো হ'ল অল এমং দ্য ফলোয়িং পাৰ্চনেলিটিজ ৱেৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া একচেপ্ট। এওঁলোকৰ ভিতৰত যিকেইজন ব্যক্তিৰ নাম দিছে তেওঁলোকৰ ভিতৰত কোনজন প্ৰাইম মিনিষ্টাৰ নহয়? আমি জানো চন্দ্ৰশেখৰ আছিলে, এইচ ডি দেৱীগৌড়া আছিলে, VP সিং আছিলে, কিন্তু অপশ্যন চি প্ৰণৱ মুখাৰ্জী আমাৰ ৰাষ্ট্ৰপতি আছিলে, প্ৰাইম মিনিষ্টাৰ নাছিলে। নেক্সট কুৱেশ্যনটো যাওঁ। হোৱাট ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া? একদম সহজ প্ৰশ্ন, চবেই জানে যে আমাৰ টাইগাৰ, বাঘ যিহেতু আমাৰ ৰাষ্ট্ৰীয় জন্তু। দেহৰাদুন ইজ দ্য কেপিটেল অফ হুইচ ষ্টেট? এইটো একদম সহজ প্ৰশ্ন। দেহৰাদুন কোনখন ষ্টেটৰ ৰাজধানী? আৰু সেইটো সকলোৱে জানে উত্তৰাখণ্ড, বি অপশ্যন বি উত্তৰাখণ্ড। 17 নম্বৰ প্ৰশ্নটো হ'ল হুৱেৰ ইজ ডাচিগাম নেশ্যনেল পাৰ্ক লোকেটেড? ডাচিগাম নেশ্যনেল পাৰ্ক লোকেটেড কেইবাবাৰো আহিছে, আগতো আহি গৈছে প্ৰশ্নটো। তাৰ উত্তৰটো হ'ব অপশ্যন ডি জম্মু এণ্ড কাশ্মীৰ। এতিয়া আগৰ প্ৰশ্নলৈ যাওঁ। 18 নম্বৰ প্ৰশ্ন। হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড? এইটো বহুতবাৰ আহি থকা প্ৰশ্ন হয়, কেইবাটাও পৰীক্ষাত আহিছে, আৰু ইয়াৰ আনচাৰটো হ'ব আমি চবেই জানো ছাহাৰা, যোনটো আফ্ৰিকাত আছে, আফ্ৰিকা মহাদেশত। নেক্সট 19 নম্বৰ কুৱেশ্যনটো 19 নম্বৰ। হু ৰোড দ্য বুক অফ মালগুৰি ডেইজ? মালগুৰি ডেইজ কিতাপখন কোনে লিখিছিল? মালগুৰি ডেইজ কিতাপখন লিখিছিল অপশ্যন এ R.K. নাৰায়ণে। আৰু আমাৰ অন্তিমটো প্ৰশ্ন আজি যিখিনি জিকে কালেকশ্যন কৰিছোঁ 20 নম্বৰ। তুংগভদ্ৰা এণ্ড ভীমা ট্ৰিবিউটাৰিজ অফ দ্য ফলোয়িং ৰিভাৰ? কোনখন ৰিভাৰ মানে নদীৰ তেওঁলোক উপনদী? তো আমি সেইটো সদায় জানো যে এইখন হ'ল আমাৰ মহানদী। তো গতিকে আপোনালোকে এইকেইটা প্ৰশ্ন এবাৰ ৰিপিট কৰি ল'ব নিজে। তো ৰিপিট কৰি আপোনালোকে যিমান পাৰে চাব, আৰু চাই যদি চেনেলটো যিকেইটা কুৱেশ্যন আমি হেৰি কৰিছোঁ এই চেনেলটোত, তেনেহ'লে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। আৰু আগন্তুক পৰীক্ষাবিলাকলৈ আপোনালোকৰ শুভেচ্ছা থাকিল, যাতে আপোনালোকে নিজৰ পৰীক্ষাবোৰ ভালকৈ দিব পাৰে। ধন্যবাদ।